Hey guys, আজি এটা নতুন ভিডিঅ' লগত মই স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, মানে কলৈকো যাব পৰা নাছিলোঁ, বহুত প্ৰব্লেমৰ কাৰণে মানে কলৈকোত মানে এনেকুৱা ইভেণ্ট নাছিলে, ভিডিঅ' কৰিবলৈ তেনেকৈ মই ব্যস্ত আছিলোঁ বহুত, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তো আজি গৈ আছোঁ মই তেজপুৰ। আজি এতিয়া পুৰা চিনেমা চলিছে অসমীয়া শ্ৰীৰঘুপতি। তো বিদায় বহুত 4 বছৰ কষ্টৰ ফলত এখন ওলাই অহা অসমীয়া ফিল্মখন চাবলৈ ওলাইছোঁ। তো আজি মানে কি হ'ল, টিকেট চালোঁ পটককৈ। টিকেট চাওঁতে মানে চাওঁ মন গ'ল যেতিয়া শনিবাৰ, তো মই পটককৈ চাওঁগৈ। তো তাতে মানে চালোঁ, দেখিলোঁ যে SBFত IMPত নাই টিকেট। তো GoldCinema পালোঁ। তো GoldCinema পটককৈ টিকেটটো বুক কৰিলোঁ সোনকালে। তো বাহঁতো আহি আছে, তো বাহঁতৰ লগত যাওঁ বোলো। তো যদি ভিডিঅ'টো নতুনকৈ কিমান চালোঁ, নতুনকৈ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ফ্ৰেণ্ডছৰ লগত ছাবস্ক্ৰাইব কৰি দিব। সোনকালে 300 ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু আমি বেছি দূৰ নাই 300 হ'বলৈ। তো সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো। তো যাওঁ, তো এতিয়া ওলাওঁ, বাহঁতো আহি ফোন কৰিছে। তো লেটছ গ'। তো আমি এতিয়া গৈ আছোঁ ৰাস্তালৈ, বাহঁত ৰাস্তাত ৰখি আছে। তো চলো। A few moments later. চ' আমি পালোহি এতিয়া কৈতল। এতিয়া ঘৰৰ পৰা ওলাম, এখন দেৰি হ'ল, তো এতিয়া সোনকালে যাব লাগে। তো চলো। গাঁৱত গান এটা লগাই গৈ আছোঁ, আৰু চবেই হাঁহি দিয়া এটা সেইটো হাঁহিছে। সেইটো মই আছোঁ। চলো সোনকালে। ৱাও দিছ ইজ ভিউ। মজা লাগিছে, ভিউটো মজা আছে কিন্তু ইয়াৰ পৰা দেই। চলো সোনকালে। তো গাইছ আমি পাই গ'লো সেই GoldCinema। তো এক্সাইটেড নে? চাওঁ এক্সাইটেড নে? এক্সাইটেড নে? তো চলো নেকি ন গৰমডাল। তো এইটো বিল্ডিং, তো যাব লাগে। তো চলো ৰঘুপতি। তো চলো। মানুহ একচুট আছে দেই। তো GoldCinema সন্মুখত মানুহ পূৰা। আজি এতিয়া দিনটো ভাল, তো পূৰা মানুহ এইবোৰ। আই হোপ এইবাৰ ভাল হ'ব আদিপুৰুষখন। আই হোপ কি কয়, আই হোপ ভাল হ'ব নে পাবা চাগে। এইবাৰ ভাল হ'ব আদিপুৰুষখন, কাৰণ পষ্টপন হৈ গৈছে। VFX মজা, এইবাৰ ভাল হ'লেই হ'ল আৰু এখন। তো মানুহ দেখিছে পূৰা আপোনাৰ দুৰ্গা পূজা চোৱা মানুহৰ নিচিনা। তো আমিও যাওঁ এতিয়া। তো এক্সাইটেড নে? তো আমি যাওঁ এতিয়া। তো চলো। A few moments later. আমাৰ অৱস্থা ৰখি অৱস্থা আমাৰ অৱস্থা। ব'লা यूनिवर्सिटी के प्लेसमेंट का कोई रिप्लेसमेंट नहीं, इसलिए टॉप प्लेस. That's why we're looking for different kind of people. For whom excellence is not a job, but a way of being, be it in the sky or on the ground. এতিয়া পূৰা ফিল্ম আৰম্ভ হ'ব। চ' এতিয়া আমাৰ আমি লেট হোৱা নাই। তো লাইটিংটো ভাল কাৰণে ভিডিঅ'টো কৰি দিছোঁ। তো চাই থাকক, ফিল্মখন চাওঁ। A few moments later. মানুহ ওলাই আছে পূৰা যে কেনেকৈ পাতিছে। তো অসমীয়া চিনেমা হিট। তো আগত ৰিভিউখিনি দিমগৈ। এতিয়া পূৰা 7টা বাজিছে, বৰষুণো ধৰিছে। এতিয়া এই বৰষুণ পৰিছেই। তো এতিয়া যাওঁ। হাই গাইছ, ফাইনেলি শ্ৰীৰঘুপতিক চাই আমি বৰ্তমান ঠিক কৰিছোঁ। কেনেকৈ পাতিছে? বঢ়িয়া ভাল লাগিল। পূৰা পেচা বচুল আমি গৈছিলোঁ GoldCinema। এতিয়া এটা শ্ব' আছে 7:50 পৰা, এতিয়া 8টা বাজিলি। চ' অলপমান লেট হৈ আছে। তো এতিয়া বৰষুণো পৰিছে পূৰা, গতিকে কি হয় এতিয়া। তো ভিতৰতে একো কথাই নাই, বৰষুণ দিয়ক ধুমুহা হওক গমো নাপায়। তো আগত দেখি ৰিভিউ দি আছোঁ। তো চলো। A few moments later. আহিলোঁ এতিয়া আকৌ ৰেষ্টুৰেণ্টত খাবলৈ আহিছোঁ। তো এতিয়া খাবলৈ মানে কি খাওঁগৈ কিবা এটা। তো ভোক লাগিছে। তো চলো খাই লওঁ কিবা এটা। পালা চাই কিমান দিবা 10ৰ ভিতৰত? কিমান দিবা? মোৰ ৰবিদা বহুত ভাল। তুমি
অঁ কিয় কাটিলা সেইখিনি নে নিয়ম সেইটো অঁ প্ৰতিষ্ঠা আৰু তুমি টেন ৱাও ফাইলকেইটা আহিছোঁ লগত সেইটা আমি খাবলৈ আহিছোঁ ট্ৰেইনত খাই কৰি লৈ তাত ঘৰত যাব লাগে চলো খায়েই আছে বাবা চলো bye bye best friend bye. Oh bye bye lah bye bye Được bye bye গাইছ মানে কালি কি হ'ল ঘৰলৈ আহি কৰি মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে যি বৰষুণ দিছে আৰু আহি পেলাই মানে অকণ ভাগৰ লাগিল তো অকণমান মানে তাত ঘূৰি কৰি আহিলোঁ কাৰণে অলপমান অশান্তি লাগিল তো আহি পেলাই ক'লোৱেই তো মুভিখন চাই এনেকুৱা লাগিলে মুভি একদম মজা একদম ফেণ্টাষ্টিক ব্লকবাষ্টাৰ বুলি ক'ব পাৰি এনেকুৱা ধুনীয়া মুভি নহয় অসমীয়া চিনেমা এনেকুৱা প্ৰথম আহিছে এনেকুৱা একশ্যন থকা চিনেমা ভাল লাগি গ'ল চাই আৰু ৰবিদাৰ মই আগৰ পৰাই ভাল পাওঁ এক্টিং কাৰণ মই সৰুৰ পৰা প্ৰথম অসমীয়া চিনেমা মানে প্ৰথম যেতিয়া অসমীয়া মই বুজি পাইছিলোঁ তেতিয়া মানে আপোনালোকৰ এই নিউজ লাইফত আগতে তো আপোনালোকে দুটামানত মানে আবেলি টাইমত মানে এখন চিনেমা দিয়ে চ' এনেকুৱা চাই মানে এখন চালোঁ প্ৰথম ৰবিদা মই ফিল্ম চাইছিলোঁ সেই হিয়া দিয়া নিয়া চালোঁ বাৰু তেনেকৈ দেউতা দিয়া বিদ্যাই এনেকৈ বহুতখিনি ফিল্ম চালোঁ ৰবিদাৰ আৰু চাই মই তেনেকৈ ৰবিদা বহুত ভাল পালোঁ তেনেকৈ এবাৰ ৰঘুপতিখন 4 বছৰ কষ্টৰ ফলত এখন ৰঘুপতিখন ওলাই আহিছে বহুত ভাল লাগিল চিনেমাখন চাই আৰু চিনেমাখন মই দিম 10/10 মানে একদম ব'ৰ নকৰিলে ৰান টাইম একদম মজা মানে আপোনালোকে গমেই নাপাব কেতিয়া আৰম্ভ কেতিয়া শেষ হ'ল একদম প্লাছ পইণ্ট এইটো আৰু আপোনালোকক যাওক চাউথকে শ্ৰীৰঘুপতি আৰু ছাপোৰ্ট কৰক এনেকৈ অসমীয়া মুভি যাতে পিছলৈও এনেধৰণে একদম ব্লকবাষ্টাৰ চিনেমা আমাৰ মাজলৈ আহে তো সোনকালে আহি আছে এটা ঠাইলৈ যাম এইদিনতে চ' আপোনালোকে ভিডিঅ' দি মানে বহুত ব্যস্তৰ ফলত মানে মই ভিডিঅ' দিব পৰা নাছিলোঁ ক'বলৈ গ'লে মানে এই আমাৰ এতিয়া নতুন ঘৰলৈ আহিছোঁ গম পাইছোঁ চাগে মানে আগৰ কণ বাঢ়িলোঁ তো সেইটো হোমটোও দিয়া নাই হোমটো ভিডিঅ' দিম বাৰু অতি সোনকালে আৰু তো গাইছ মই মানে অকণমান এনিমেৰ ওপৰত মানে যোনবোৰ জাপানত মানে ধৰক এনেকুৱা এনিমেবোৰত ওপৰত মই কিছুমান টপিকৰ ওপৰত এখন ভিডিঅ' বনাওঁ চ' আপোনালোকৰ এনিমে ধৰি লওক এটা উদাহৰণস্বৰূপে চাওক আপোনালোকে ফিল্ম চাওক ইয়ৰ নেম তেতিয়া সুধিছে চিজুমে নহ'বা এই নাৰুতো বহুতে শুনিছে নাম বা ডিমন স্লেয়াৰ ডেথ নোট তেনেকৈ জুজুৎসু কাইছেন তেনেকুৱা টপিকৰ মই কিছুমান ভিডিঅ' বনাওঁ মানে এনিমেশ্যনৰ ওপৰত ত' আপোনালোকে যদি এনিমে ওপৰত মানে ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে চেনেলটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ মাজে মাজে মই টপিকৰ ওপৰত সুবিধা দিওঁ যদি আপোনালোকৰ ইণ্টাৰেষ্ট আছে ডেছক্ৰিপশ্যনত দি দিছোঁ মোৰ এনিমে বুলি দিছোঁ নামটো ত' আপোনালোকে চেক আউট কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো ইমান দীঘল নহয় বাৰু এনেকৈ পটককৈ ওলাই গ'ল পটককৈ ভিডিঅ'টো বনাওঁ বোলো ত' ভিডিঅ'টো চাই যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছৰ সৈতে আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু 3 সাবস্ক্ৰাইব সোনকালে কৰি দিয়ক বেছি নাই আৰু মই সোনকালে ভিডিঅ' দিব চেষ্টা কৰি যাম ত' আজিলৈ আহিছোঁ বাই বাই চি নেক্সট লগ পাম বাই